নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম আপুনি দৈনন্দিনভাৱে ব্যৱহাৰ কৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল সম্পৰ্কে। আপোনাৰ ঘৰত যদি ব্যৱহাৰ কৰা বিদ্যুতৰ বিল বেছিকৈ আহি আছে বা আপুনি যিবোৰ ডিভাইচ ব্যৱহাৰ কৰি আছে সেইবোৰ ডিভাইচ অনুসৰি বিদ্যুতৰ বিল বেছিকৈ পঠিয়াই আছে, আপুনি কেনেকৈ চেক কৰিব বা আপোনাৰ সন্দেহ হৈছে নেকি? আপুনি যিবোৰ ডিভাইচ ব্যৱহাৰ কৰিছে সম্পূৰ্ণ ডিভাইচবোৰ নৰ্মেল ডিভাইচ, গতিকে ইমান বিল আহিব কোনো কথাই নাই। তেতিয়াহ'লে কেনেকৈ চেক কৰিব বা হিচাপটো কেনেকৈ ওলাব? আপোনাৰ মিটাৰৰ ৰিডিঙৰ সৈতে আপোনাৰ ৰিচিপ্টখনৰ বিলৰ ৰিডিংটো মিল আছে নে নাই আপুনি কেনেকৈ চেক কৰিব? সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আৰু এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ হেল্পফুল তথা প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। প্ৰথমতে আপুনি আপোনাৰ ঘৰত থকা মিটাৰখনৰ ওচৰলৈ যাব লাগিব, যিহেতু মিটাৰৰ পৰা আপুনি ৰিডিংটো চাব লাগিব। আপোনাৰ বৰ্তমান যিটো বিদ্যুতৰ বিল আহিছে সেই কাগজৰ ৰিডিঙৰ সৈতে আপোনাৰ মিটাৰৰ ৰিডিংটো প্ৰথমতে মিলাই চাব লাগিব। যদি মিলি গৈছে তেতিয়াহ'লে আপোনাৰ বিলটো ঠিকেই আছে, যদি মিলা নাই তেতিয়াহ'লে আপোনাৰ বিলটো বেছিকৈ আহিছে। এতিয়া আপুনি কেনেকৈ চাব? আপোনাৰ যিটো মিটাৰ আছে সেই মিটাৰৰ ইউনিট আৰু আপোনাৰ যিটো বিলৰ কাগজ সেই কাগজত থকা ৰিডিংটো একে আছেনে নাই, বা আপুনি যদি চাব নাজানে তেতিয়াহ'লে চাই লওক। আপোনাক সহজভাৱে দেখুৱাই আছোঁ ৰিডিংটো কেনেকৈ চাব। আপোনাৰ মিটাৰত কিছুমান অপশ্যন দেখা পাব। এই অপশ্যনৰ ভিতৰত আপুনি কোনটো চালে আপোনাৰ ৰিডিংটো বা ইউনিটটো ওলাব আপুনি চাব পাৰিব। মই ইয়াত প্ৰেক্টিকেলি হিচাপে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই ল'ব। প্ৰথমতে আপুনি এটা কাম কৰিবলগীয়া, আপোনাৰ যিটো বিল আছে, যিটো বিলৰ কাগজ আছে, তাত আপুনি চাব লাগিব যে আপোনাৰ লাষ্ট মাহত, অৰ্থাৎ আপুনি যিটো মাহত বিলটো আহিছে সেইটো মাহত ইউনিটটো কিমান আহিছে। প্ৰথমতে সেইটো চাই ল'ব। যদি দেখা পোৱা নাই, মই সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ ক'ত থাকে বা ৰিডিংটো বা ইউনিটটো ক'ত থাকে আপোনাক দেখুৱাই আছোঁ। আপুনি ৰিচিপ্টখন চোৱাৰ পিছত আপোনাৰ দুটা অপশ্যন থাকিব ইয়াত। এটা হৈছে কাৰেণ্ট ৰিডিং আৰু এটা হৈছে প্ৰিভিয়াছ ৰিডিং। অৰ্থাৎ আপোনাৰ যিটো এতিয়া এইটো মাহত বিল আহিছে সেইটোত থাকিব কাৰেণ্ট ৰিডিং আৰু আগৰ মাহৰ ৰিডিংটোৰ নাম থাকিব প্ৰিভিয়াছ ৰিডিং। এতিয়া আপুনি যিটো কাৰেণ্ট ৰিডিং সেইটো ৰিডিঙৰ ওপৰত ভিত্তি কৰি আপোনাৰ বিলটো আহিছে। তো আপোনাৰ কাৰেণ্ট ৰিডিঙৰ চিধা চাব। মই এটা এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাই আছোঁ। আপুনি চাওক, এইটো মাহত বিল আহিছে কাৰেণ্ট ৰিডিং 959, অৰ্থাৎ এইটো টোটেল 959 ইউনিট ইয়াত দেখুৱাইছে আৰু আগতে আছিল প্ৰিভিয়াছ ৰিডিং, অৰ্থাৎ ইয়াৰ আগৰ মাহৰ ৰিডিংটো এইটো আছিল। টোটেল ৰিডিংটো ইয়াত দেখুৱাইছে। আপোনাৰ যিমান মিটাৰত যিমানকেইটা টোটেল ৰিডিং আছে সম্পূৰ্ণ ইয়াত দেখুৱাইছে। ইয়াত আপুনি দেখা পাইছে 959, অথবা কাৰেণ্ট ৰিডিংটো হৈছে 959 আৰু প্ৰিভিয়াছ ৰিডিংটো হৈছে 894। অৰ্থাৎ গোটেইখিনি ৰিডিং ইয়াত যিমান আপোনাৰ মিটাৰত যিমানখিনি ফাৰ্ষ্টলৈ যিমান আপুনি ইউনিট খৰচ হৈছে সম্পূৰ্ণ ইয়াত ইউনিট আপোনাৰ শ্ব' কৰিছে। আপুনি কেনেকৈ এইটো হিচাপ কৰি কেনেকৈ ওলাব, এক মাহৰ আপোনাৰ বিলটো কেনেকৈ ওলাব মই দেখুৱাই আছোঁ আপোনালোকক। আপোনাৰ হিচাপটো বিলৰ সৈতে বা মিটাৰৰ সৈতে মিলে নে নাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনাৰ কাৰেণ্ট ৰিডিংটো হৈছে 959 আৰু প্ৰিভিয়াছ ৰিডিংটো হৈছে আপোনাৰ 894। এতিয়া আপুনি যিটো আপোনাৰ ঘৰত মিটাৰ ইউজ কৰি আছে সেই মিটাৰৰ ইউনিটটো ওলাব লাগিব। আপুনি মিটাৰৰ ওচৰত গৈ মিটাৰটোৰ মাজত এটা চাব বটনৰ নিচিনা আছে, বা আপোনালোকে খুবেই দেখা পাইছে, এইটো চাই থাকে আপোনালোকে, এটা ডাঙৰ এটা বটনৰ নিচিনা আছে। তাত টিপি আপুনি ইউনিটটো ওলাই ল'ব লাগিব। মোৰ ইউনিটটো আপোনালোকে চাই আছে, ওলাই আছে। টোটেল ইউনিট ইয়াত দেখাই দিছে আপোনাক। ইউনিটৰ পাছত লেখা থাকিব KWH, এনেকৈ লিখা থাকিব। আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া প্ৰশ্ন কৰিব পাৰে আপোনালোকে, যদি এইটো বিল যিটো ৰিচিভত থকা ৰিডিংটো ইয়াৰ লগত কিয় মিলা নাই? আগতে আছিল 959 কাৰেণ্ট ৰিডিং, এতিয়া হৈ গ'ল 998। কাৰণ কি? কাৰণ হৈছে আপোনালোকক মানে এইটোৱে বুজাব খুজিছোঁ যে ডিফাৰেঞ্চটো কি। তো ডিফাৰেঞ্চটো হ'লে আপোনালোকে এনেকৈ ওলাই ল'ব পাৰিব। আৰু মই এইটো ভিডিঅ'টো লৈছোঁ এক্সাম্পলৰ কাৰণে, আপোনালোকক
খালি বুজাবৰ কাৰণে আপোনালোকে যাতে সহজতে বুজি পায় এইটো মই লৈছোঁ 15 দিন পিছত অৰ্থাৎ মই 15 দিন পিছত মই এইটো ভিজুৱেলটো লৈছোঁ আগতে বিলটো 959 আছিল এতিয়া বাঢ়ি 15 দিনত হৈছে গৈ 998 গতিকে সেইকাৰণে বিলটো ইয়াৰ লগত মিলা নাই গতিকে আপোনালোকে এইটো হতাশ নহ'ব মই হিচাপ কৰি আপোনালোকক ওলাই দি আছোঁ 959 আৰু 894 আপোনালোকে 959 পৰা 894 মাইনাছ কৰি দিয়ক মাইনাছ কৰি দিয়াৰ পিছত আপোনালোকৰ ইউনিট ওলাব 65 অৰ্থাৎ আপোনাৰ এইটো মাহত 65 ইউনিট খৰচ কৰিছে এতিয়া আপোনাক দেখুৱাইছোঁ মোৰ বিলৰ সৈতে ইউনিটটো ঠিক আছে না নাই আপোনালোকক দেখুৱাই আছোঁ ৰিচিভৰ সৈতে 65 ইয়াতো 65 গতিকে ৰিচিভৰ সৈতে 65 মিলি গৈছে আমাৰ ইউনিটটো ওলাই গৈছে এতিয়া হৈছে যদি আপোনাৰ প্ৰতি ইউনিটৰ দাম যদি 5 টকা 30 পইচা হয় তেতিয়াহ'লে 65 ইউনিটৰ দাম কিমান হ'ব আপোনালোকে এইটো পূৰণ কৰি ইয়াত পূৰণ কৰোঁতে ওলাইছে আপোনাৰ টোটেল 344.5 অৰ্থাৎ ৰিচিভৰ সৈতে আপোনাৰ ৰিচিভত চাওক মানে 344.5 মিলি গৈছে গতিকে আপোনাৰ বিলটো হ'ব 344.5 অতি বন্ধুসকল আৰু কিছুমান অফিচিয়েল চাৰ্জ আছে সেইবিলাক চাৰ্জবোৰ ফিক্সড হৈ থাকে আপোনাৰ যিটো কনজিউমাৰ ল'ব তেতিয়া কনজিউমাৰ চাৰ্জ কিছুমান থাকে ফিক্স সেইবোৰ লৈ আপোনাৰ বিলটো টোটেল বিলটো আপুনি হিচাপ কৰি উলিয়াব পাৰিব তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব